হেল্ল' বন্ধুসকল নমস্কাৰ। এই হ'ল চিপাজাৰ দক্ষিণ চুবুৰী। সিহঁতৰ ঘৰত এটা সাপ এটা সোমাই আছে, তাকে আমাক ফোন কৰি মাতিলে আমি আহিলোঁ। সাপটো আছোঁ বাৰু দেখা কেতিয়া পৰা আছে বাইদেউ? মানে 2 ঘণ্টামান হ'ল আৰু ইয়াতে আছে বাইদেউ। আমি চেট কৰিব লাগিব। चलो বাইদেউ হাতটো ধৰা পাই কেনেকুৱা মানে বাইদেউ আজি হাতটো ধৰা পাই কেনেকুৱা মানে এইটো আমি হাতটো ধুনীয়াকৈ জংঘলত এৰি দিম। জংঘলৰ বস্তু জংঘলত থাকোঁ আৰু এনেকুৱা কাৰোবাৰ ঘৰত সাপ ওলালে আমাৰ লগে লগে কণ্টেক্ট কৰোঁ, আমি লগে লগে যাম। ঠিক আছে বাৰু। আৰু সাপটোৰ কি সাপ এইটো? এইটো বাইৰক বুলি কয়। কি সাপ? এইটো বাইৰক বুলি কয়, হুলাবাৰীয়া বুলি কয়। ঠিক আছে, কি তোমাৰ ভয় নালাগে নেকি বাৰু? আমাৰ ভয় নালাগে। আমাৰ কিছুমানে কয় নেমুত কটা থকা বুলি, এইডাল সাপৰ নেমুত কটা নাই বাৰু। এইটো মিছা কথা। আৰু কাৰোবাৰ যদি সাপে খুটাই চিধা মেডিকেল, ওজা ওজি নাই বাইদেউ, চিধা মেডিকেল পাব। আজিকালি ওজা ওজা নাই বাৰু। বিষটো ক'ত আছে? কুকুৰে ধৰে। বিষটো ক'ত আছে? সাপডালৰ বিষটো ক'ত থাকে? এডাল সাপৰ বিষ নাই বাইদেউ, একেবাৰে বিষ নাই, অবিয়াপ্ত একেবাৰে বিষ নাই। বাইদেউ আজি সাপটো ধৰা পাই কেনেকুৱা লাগিল দাদা? ভাল লাগিছিল নে? কেতিয়াৰ পৰা সোমাইছে বাইদেউ এইটো? 2 ঘণ্টা হ'ল ন? এনেকুৱা কাৰোবাৰ ঘৰত থাকিলে লগে লগে ফোন কৰোঁ, আমি লগে লগে যাম, ধৰিব পুৰাই চেষ্টা কৰিম। কি কয় ভাই? বঢ়িয়া হা বঢ়িয়া। এনেকৈ মানুহ উদ্ধাৰ কৰি থাকিম না কি পাৰোঁ আমি সহায় কৰিম। আমি যে বৰষুণত ভিজি ভিজি হ'লেও আহিছোঁ। বাইদেউ অকণমান টাইম ৰখচোন। তোমালোকৰ নাম্বাৰকেইটা ফেচবুকত তলত স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ। আজি এতিয়া নাম্বাৰটোৰ কাৰণে বহুত হেৰি হ'ল, সহায় হ'ল আৰু আমি এতিয়া জিয়াজম বুলি কওঁ। জিয়াজম। জিয়াজম। এইটো বিষ নাই না? এইটো বিষ নাই। কেনেকৈ চিনি পোৱা যাব? মুখটো কৰোঁ নেকি? হয়, আমি সাপ দেখাবলৈ চিনিব। আৰু কাৰোবাক যদি সাপে খুটিয়াই চিধা মেডিকেল, আৰু সাপটো ফটো মাৰি লৈ যোৱাটো বেছি ভাল। কি সাপে খুটিয়াইছি, কি কৰিছে, কি কৰা নাই, লগে লগে ফটো এটা মাৰি লৈ যাওঁ। বস্তা এটা দিব নেকি? না আমাৰ তাতে সোমাই দিয়ক। হেল্ল' বন্ধুসকল নমস্কাৰ। এইটো চিপাজাৰ দক্ষিণ চুবুৰীৰ পৰা ধৰি লৈ আহিলোঁ। আকৌ ধুনীয়াকৈ যাব। এতিয়া জংঘলৰ বস্তু জংঘলত থাকক। আপোনালোকে এনেকুৱা সাপ পালে নামাৰিব, আমাক লগে লগে কণ্টেক্ট কৰোঁ, আমি লগে লগে যাম। চাওকচোন আজি সাপটো, এই সাপটো ধুনীয়াকৈ যাব। চাওকচোন আজি ধুনীয়াকৈ এৰি দিম, পানীতে দিম আকৌ। চলো মাছ চলো, যা পানীৰ বস্তু পানীত যাম। সেই সাপডাল ধৰি পেলাই কেনে লাগিল? মজা মজা লাগছে, মজা। আৰু এনেকুৱা সাপগিলা ধৰি ধৰি বাহিৰত নি পেলাই এৰি দিবি, জংঘলত এৰি দিম ভাই। হয়নে নহয়? জংঘলৰ বস্তু জংঘলত থাকক। তথাপিতো মানুহে আমাক বেয়া কমেণ্ট কৰে, হয়নে নহয়? কমেণ্ট কৰিলে কি হ'ব? আমি তাই বৰষুণত ভিজি ভিজি হ'লেও আহিছোঁ মাথালি। কিমান কষ্ট কৰি আছোঁ প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে। হে, হাতটো ধুলোঁ। মানুহবিলাকে বুজি নাপায়। আৰু মৰম চৰম কৰিবি আমাক, আৰু লাইক চাইক কৰিবি, শ্বেয়াৰ কৰি দিবি। তাৰপিছত আমি সেইকাৰণে ভিডিঅ' বনাব, তাৰপিছত আমি ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত আৰু পাম।
পাম পাম নিশ্চয় ভৱিষ্যতে আৰু এনেকুৱা ভিডিঅ' পাবি। পাবি। ফেটি সাপ ধৰাও দিম, গোৱালা সাপ ধৰাও দিম, ৰাছেল ভাইপাৰ ধৰাও দিম যদি আমি পাওঁ। ৰাছেল ভাইপাৰ উলি ভাই লগে লগে কণ্টেক্ট কৰ, লগে লগে যাম আমি সোণমণি আমাৰ ৰাছেল ভাইপাৰ হ'লেও আমি যাম, যাম নিশ্চয় যাম। নিশ্চয় যাম। আৰু এয়া একেবাৰে বৰষুণৰ মাজত ভিজি সাপ ধৰি আমি প্ৰকৃতিখন বেলেঞ্চ কৰিবৰ কাৰণে ইমান চেষ্টা কৰি আছোঁ। কাৰণ কিয়া সাপ বোলা বস্তুটো বৰ বেলেগ বস্তু। আমি সাপৰ পৰা বহুত উপকৃত হৈ আছোঁ আৰু আমি সাপগিলা বচাই আছোঁ। আৰু মানুহবিলাকে অলপ সজাগ হৈ থাকিবি, কাৰণ এতিয়া বৰষুণৰ ছিজন, বানপানীৰ ছিজন, সেইকাৰণে ই ওখ জেগা বিচাৰি আহি পেলাই মানুহৰ ঘৰতে সোমায়। আৰু ৰাতিপুৱাল ওলালে মানুহে টৰ্চ লৈ পেলাই ওলাবি, টৰ্চ লৈ ওলালে কিবা কাৰণত যদি সাপ চাপ পৰি থাকে তেতিয়া দেখা পাব আপোনালোকে। আৰু দেখা পোৱাৰ লগে লগে আমাক কণ্টেক্ট কৰিবি, আমি লগে লগে তাত উপস্থিত যিমান পাৰে হ'বৰ কাৰণে আমি চেষ্টা কৰিম। চেষ্টা কৰি উঠাৰ পাছত আমি ধুনীয়াকৈ এনেকুৱা জংঘলত আনি এৰি দিম। আৰু সাপ আমি ধৰাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰাৰ কাৰণে। আৰু সাপে কামুৰি পেলাই আমাৰ ভাৰতত 40-50 হাজাৰ মানুহ মৃত্যু হৈ যায়। সেইকাৰণে আমি ঘৰে ঘৰে যাই পেলাই মানুহক উদ্ধাৰ কৰি দি আছোঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব।